নমস্কাৰ বন্ধুসকল, মই এইচকে আৰু আপোনালোকে চাই আছে মোৰ এইচকে বৰপেটা ইউটিউব চেনেল। মই ইতিমধ্যে MA, MSc, MCom গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত PG কেনেকৈ এণ্ট্ৰেঞ্চ দিব লাগিব, এণ্ট্ৰেঞ্চ দিবৰ বাবে কি এপ্লাই কৰিব, মানে কেনে প্ৰচেছত এপ্লাই কৰিব লাগিব, গোটেইখিনি বস্তু মই কৈছোঁ। কিন্তু মই তাতে পে'মেণ্ট কেনেকৈ দিব লাগে সেইটো মই দিয়া নাই, নেক্সট ভিডিঅ'ত দিম বুলি কৈছিলোঁ। তো মোৰ ইতিমধ্যে বহুত ফ'ল' কৰা ব্যক্তিসকলে বা মোক কিছুমান ভিউৱাৰে মোক মানে হেৰি কৰি আছে, কিমান টকা লাগিব আৰু কেনেকৈ এই পে'মেণ্টটো দিব লাগিব বা কেনেকৈ দিব লাগে এইখিনি বুজি পোৱা নাই। তো তেওঁলোকৰ বাবে এই ভিডিঅ'টো, আৰু যিসকলে জানে তেওঁলোকৰ বাবে তো জানেই, আৰু যিলোকে নাজানে তেওঁলোকৰ বাবে জাষ্ট আপোনালোকে চিম্পলি এনেকৈ খুলি ল'ব। মই এইখিনি বস্তু যিটো এতিয়া আপোনালোকে স্ক্ৰীণত দেখা পাই আছে, যোৱা ভিডিঅ'ত এইখিনি মই দি দিছোঁ। ইয়াতে জাষ্ট মই শ্বৰ্টকৈ বুজাই দিবৰ কাৰণেহে এইখিনি চেষ্টা কৰিছোঁ। তো আশা কৰোঁ আপোনালোকে চবৰে ভিডিঅ'টো ভাল লাগিব। যদি ভাল লাগে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব, আৰু ভিডিঅ'টো চাই কেনে লাগে কমেণ্ট কৰি জনাব, আৰু ছাবস্ক্ৰাইব কৰি বেল আইকনত ক্লিক কৰিব। যেতিয়াই আমি নতুন ভিডিঅ'বিলাক দি থাকিম, এনেকুৱা সুবিধামূলক ভিডিঅ'বিলাক আমাৰ চেনেলত পাই থাকিব। তো এনেকুৱা আছিল যোৱা ভিডিঅ'ত, এইখিনিলৈকে মোৰ দিয়া আছিল। আপোনালোকে ফটো আপলোড কেনেকৈ কৰিব লাগে মই গোটেইখিনি দিছিলোঁ। তাৰে পিছত আপোনালোকে ডিগ্ৰী, আপোনালোকে MA, ইয়াত মানে MA টো চিলেক্ট বা আপুনি যিটো হয় এইটো চিলেক্ট কৰিব লাগিব। তাৰে পিছত আপোনালোকে কি হৈছিল যে ইয়াতে ছাবজেক্ট, আপুনি কোনটো ছাবজেক্ট ল'ব ইয়াতে লিষ্ট আহি যাব। ইয়াতে 10টা বা 15টা ছাবজেক্ট আহি যাব পাৰে। আপুনি ইয়াৰ পৰা যিকোনো এটা ল'ব লাগিব, লৈ এড কৰি দিব লাগে। মই এইখিনি যোৱা ভিডিঅ'ত কৈ দিছোঁ। ভিডিঅ'ৰ ডিছক্ৰিপশ্যনতো তাৰ লিংক পাই যাব। এইখিনি কৈয়ে চাওক, তলপিনে ইয়াতে লিখা আছে 600 টকা আপুনি অনলাইন ফিজ দিব লাগিব, মানে এপ্লিকেশ্যন ফিজ 250 টকা আৰু 350 টকা দিব লাগিব এক্সামিনেশ্যন ফিজ। এইখিনি দি আপুনি নেক্সটত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা এটা আপোনাৰ প্ৰিভিউ পেজ আহিব, মানে আপুনি কি দিলে কি নিদিলে এইখিনি বস্তু আপোনাক চাব দিব এবাৰ। এইখিনি বস্তু মই গোটেইখিনি আপোনালোকক যোৱা ভিডিঅ'ত দেখাই দিছোঁ। তো এইখিনি ইয়াৰ পিছত কি কৰিব লাগিব, এইখিনি হ'ল নতুন, এতিয়াৰ পৰা নতুন ষ্টেপ। তো চাওক, ইয়াতে 600 টকা দিয়া আছে। আপুনি এতিয়া কেনেকৈ পে'মেণ্টটো কৰিব, যদি আপুনি এইখিনি বস্তু আপোনাৰ ফুলফিল অ'কে হৈছে, তেতিয়াহ'লে একচেপ্ট ডিক্লেৰেশ্যনত ক্লিক কৰি আপুনি ইয়াত ছাবমিট এণ্ড মেক পে'মেণ্টত ক্লিক কৰি দিয়ক। ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা এটা নতুন পেজ খোল খাব। তাৰমানে আপুনি 600 টকা দিব লাগিব। হয়, আপুনি পে'মেণ্টটো দিব যদি কেটেগৰী, আপুনি কণ্টিনিউ ফৰ পে'মেণ্টত ক্লিক কৰি দিব লাগিব। ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে চাওক, অলপ সময় ল'ব। সময় লৈ আৰু এটা পেজ খোল খাব। ইয়াতে আপুনি নেট বেংকিঙৰ জৰিয়তে আপুনি পইচা দিব পাৰে, ক্ৰেডিট বা ডেবিট কাৰ্ডৰ জৰিয়তে দিব পাৰে, বা এনেকৈ ফিল আপ কৰি দিয়াৰ পিছত আপোনাৰ CVV বেংক নাম্বাৰটো, CVVটো জানে আপোনাৰ সেইফালে 3টা নাম্বাৰ থাকে, সেইখিনি দি এক্সপেক্ট দি মেক পে'মেণ্টত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে চাওক 600 টকা দিব লাগিব, আৰু 690 টকা আৰু 1 টকা 24 পইচা টেক্স, মুঠতে 8 টকা 14 পইচা হ'ব। মোটামুটি আপোনাৰ 610 টকা মান এটা ধৰি লওক। এইখিনি পইচা আপুনি দিয়াৰ পিছত আপোনাৰ মোবাইলত এটা OTP আহিব। OTP এইখন বক্সত ইণ্টাৰ ওৱান টাইম পাছৱাৰ্ড, এই OTP ইয়াতে দি আপুনি মেকত ক্লিক কৰি দিলেই আপোনাৰ চালান কাটি যাব। তো বন্ধুসকল, আশা কৰোঁ ভাল লাগিছে। যদি ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।